Hello respected viewers, my dear students. আজিৰ ভিডিওটো খুবই গুৰুত্বপূৰ্ণ সেই সকলৰ বাবে যিসকলে এডিআৰই নাইবা আসাম পুলিচৰ কাৰণে এপ্লাই কৰিছিল এক্সাম ডেট অলৰেডি ঘোষণা কৰিছে অনাৰেবল সিএম ছাৰে গতিকে এটা চৰকাৰী চাকৰিৰ কাৰণে আপোনালোকে কি পঢ়িব লাগিব কি আছে সিলেবাস আজিৰ এই ভিডিওটোত আমি জানিম সিলেবাস হয়তো অফিচিয়ালি এতিয়ালৈ অহা নাই যদিও কিছুমান বস্তু কম্পালসৰি আছে বেসিক যিবিলাক বস্তু বেসিক জিকে হক বেসিক ম্যাথছ হক বেসিক ইংলিশ হক বেসিক হিস্ট্রি হক যিবিলাক বেসিক বস্তু সেইবিলাক অলৰেডি আমাৰ লাগিব যিমানেই চেঞ্জ নহওক কি সেইবিলাক বস্তু আমাৰ কম্পালসৰি এটা বিষয়বস্তু হল যে অসম আৰু অসমৰ যিবিলাক উপন্যাস নাইবা কিতাপ ফেমাস সেইবিলাকৰ লেখক কোনবিলাক আমি আজিৰ এই ভিডিওতে বিলাক 20টা কোৱেশ্চন যোগত কৰিছো ভাল লাগিলে ভিডিওটো কাইন্ডলি শেয়াৰ কৰি দিব আৰু এইটো চেনেলত এডিআৰই হক আসাম পুলিচ হক বিভিন্ন কম্পিটিটিভ এক্সামৰ বহুতো প্ৰশ্ন দিয়া আছে আপোনালোকে চাব পাৰে প্ৰথম প্ৰশ্নটো আমি আগবাঢ়িছো যে Who among the following is the author of book Assam, its formation and development? Assam, its formation and development গ্ৰন্থৰ লেখক কোন? অপশন চাব হৈছে আপোনালোকে এটা শুদ্ধ উত্তৰটো অপশন সি ডক্টৰ বাণীকান্ত কাকতি নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো Who among the following is the author of the novel অঘৰী আত্মাৰ কাহিনী? অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ লেখক কোন? তো শুদ্ধ উত্তৰটো অপশন ডি সৈয়দ আব্দুল মালিক আপোনালোকে চাব পাৰিছে নেক্সট আমি আগবাঢ়িছো The first Assamese dictionary was compiled by প্ৰথম অসমীয়া অভিধান কাৰ দ্বাৰা সংকলিত কৰা হৈছিল আপোনালোকে চাব পাৰিছে শুদ্ধ উত্তৰটো অপশন ডি ডক্টৰ মেলেছ ব্ৰনছন নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো যে Who was the author of Assamese Children's Friend? অসমীয়া ল'ৰা বন্ধুৰ লেখক কোন অপশন কেইটা চাব আপোনালোকে শুদ্ধ উত্তৰটো অপশন এ আনন্দৰাম ঢেকিয়াল ফুকন নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো Who among the following is the author of the novel Antarip? Antarip যেটো উপন্যাস ইয়াৰ লেখক কোন অপশন কেইটা চাব পাৰিছে অপশন এ সাইদ আব্দুল মালিক অপশন বি আনন্দৰাম বৰুৱা অপশন সি ভবেন্দ্ৰনাথ শইকীয়া অপশন ডি ডক্টৰ মহেশ্বৰ নায়ক আপোনালোকে শুদ্ধ উত্তৰটো অপশন সি ভবেন্দ্ৰনাথ শইকীয়া নেক্সট যেটো প্ৰশ্ন আহিছে আমাৰ যে Who among the following is the author of অলকানন্দা অলকানন্দাৰ লেখক কোন অপশন কেইটা আপোনালোকে চাব পাৰিছে চাৰিটা অপশন দিয়া আছে শুদ্ধ উত্তৰটো অপশন এ ললিনী ওয়ালা দেৱী নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো Who was the author of A Few Remarks on Assamese Language? A Few Remarks on Assamese Language এই কিতাপখনৰ লেখক কোন আপোনালোকে অপশন কেইটা চাব পাৰিছে এ বি সি ডি আপোনালোকে চাই ল'ব শুদ্ধ উত্তৰটো অপশন বি আনন্দৰাম ঢেকিয়াল ফুকন নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো The first printed Assamese book, Dharma Pustak, 1813 was written by. প্ৰথম মুদ্ৰিত অসমীয়া গ্ৰন্থ ধৰ্ম পুস্তক 1813 কোনে লিখিছিল আপোনালোকে অপশন কেইটা চাব পাৰিছে আত্মাৰাম শৰ্মা ভট্টদেৱ আৰু কেইটামান অপশন ইয়াতে আছে শুদ্ধ উত্তৰটো অপশন এ আত্মাৰাম শৰ্মা নেক্সট প্ৰশ্নটো হ'ল আমাৰ Who was the editor of Assamar Padyabhuranji or Metrical Chronicle of Assam? অসমৰ পদ্যপুৰঞ্জীৰ অসমৰ মেট্ৰিক ক্ৰনিকলৰ সম্পাদক কোন আছে আপোনালোকে অপশন কেইটা চাব পাৰিছে শুদ্ধ উত্তৰটো অপশন এ সূৰ্য কুমাৰ ভূয়া নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো যে The Kirtan Ghosha is a collection of poetical works primarily composed by কীৰ্তন ঘোষা হৈছে কাব্যিক ৰচনাসমূহৰ এক সংকলন মুখ্যতঃ ইয়াক কোন ৰচনা কৰিছে খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এটো সহজ সকলোৱে জানে শুদ্ধ উত্তৰটো অপশন এ শ্ৰীমন্ত শংকৰদেৱ নেক্সট প্ৰশ্নটোলৈ আমি আগবাঢ়িছো যে Who was the author of novel গংগা চিলনীৰ পাখি গংগা চিলনীৰ পাখিৰ লেখক কোন আছিল অপশন কেইটা আপোনালোকে চাব শুদ্ধ উত্তৰটো অপশন ডি লক্ষ্মীনন্দন বৰা নেক্সট প্ৰশ্ন হ'ল আমাৰ যে Who is the writer of the book The Comprehensive History of Assam? The Comprehensive History of Assam নামৰ কিতাপখনৰ লেখক কোন অপশন কেইটা আপোনালোকে পঢ়ি চাব শুদ্ধ উত্তৰটো অপশন এ এইচ কে বৰপূজাৰী নেক্সট প্ৰশ্নটো হ'ল আমাৰ যে Which one is the first Assamese novel? তলৰ কোনখন প্ৰথম অসমীয়া উপন্যাস আপোনালোকে অপশন কেইটা চাব পাৰিছে শুদ্ধ উত্তৰটো অপশন বি ভানুমতি নেক্সট প্ৰশ্নটো আমি আগবাঢ়িছো কথানিবাৰী ঘাট a collection of stories was written by কথানিবাৰী ঘাট কাহিনীৰ এটা সংকলন কোন লিখিছিল আপোনালোকে অপশন কেইটা চাব পাৰিছে ইয়াতে শুদ্ধ উত্তৰটো অপশন বি মহিম বৰা নেক্সট প্ৰশ্ন হ'ল আমাৰ মঞ্চালেখা was written by to কাৰ দ্বাৰা লিখা হৈছিল অপশন কেইটা আপোনালোকে চাব পাৰিছে এ বি সি ডি
শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অতুল চন্দ্ৰ হাজৰিকা। নেক্সট প্ৰশ্নটো হ'ল আমাৰ যে হু ৰোড দ্য নভেল মমৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস। মমৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস, এই উপন্যাসখন কোনে লিখিছিল? আপোনালোকে অপশ্যন কেইটা চাব পাৰিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মামণি ৰয়ছম গোস্বামী। নেক্সট প্ৰশ্নটো হ'ল আমাৰ যে আধা লেখা দস্তাবেজ ইজ ৰিটেন বাই, কাৰ দ্বাৰা লিখা হৈছিল আধা লেখা দস্তাবেজ? আপোনালোকে অপশ্যন কেইটা চাই ল'ব। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মামণি ৰয়ছম গোস্বামী। নেক্সট প্ৰশ্নটো হ'ল আমাৰ যে হু ইজ দ্য ৰাইটাৰ অফ সুগন্ধি পখিলা, সুগন্ধি পখিলাৰ লেখক কোন? আপোনালোকে অপশ্যন কেইটা চাব পাৰিছে। এ হীৰেণ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামী, হোমেন বৰগোহাঁই, ভৱেন্দ্ৰনাথ শইকীয়া। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হীৰেণ ভট্টাচাৰ্য। নেক্সট প্ৰশ্নটো হ'ল আমাৰ যে দ্য বুক মৰিয়াম আষ্টিন অথবা হীৰা বৰুৱা ইজ ৰিটেন বাই, কাৰ দ্বাৰা লিখা হৈছিল? আপোনালোকে অপশ্যন কেইটা চাব পাৰিছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰূপা পতিংগা কলিতা। নেক্সট প্ৰশ্নটো হ'ল আমাৰ যে দ্য বুক হালধীয়া চৰায়ে বাওধান খায় ইজ ৰিটেন বাই, এই কিতাপখন কোনে লিখিছিল? আপোনালোকে অপশ্যন কেইটা চাব পাৰিছে। এ বি চি ডি। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হোমেন বৰগোহাঁই। গতিকে আজি 20টা কুৱেশ্যন আমি আলোচনা কৰিলোঁ। ভাল লাগিলে কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু প্ৰত্যেকটো সপ্তাহত আপোনালোকে 3-4টাকৈ ভিডিঅ' এইটো চেনেলত পাব। ADR আৰু আছামৰ যিকেইটা কম্পিটিটিভ এক্সাম হ'ব সেই সম্বন্ধে চিলেবাছ অনুযায়ী কুৱেশ্যন কেইটা দিয়া হ'ব, আপোনালোকে চাব পাৰে। প্ৰত্যেক দিন আপোনালোকে MCQ এইটো চেনেলত চাব পাৰে। আজিৰ ভিডিঅ'ত ইমানেই। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।